আজি মই কি বনাম জানেনে? এয়া হৈছে কলডিল। আজি মই বনাম দুপৰীয়াৰ তৰকাৰী, কলডিলৰ ভাজি। হাই গাইজ, কি খবৰ? মোৰ অন্য এটা মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। এয়া চাওকচোন, আজি মই দুপৰীয়াৰ সাজত কি বনাইছোঁ। এয়া লৈছোঁ ৰঙালাও 3 পিচ বইল কৰি লৈছোঁ মই। ইফালে লৈছোঁ পিঁয়াজ এটা কাটি লৈছোঁ, আৰু লৈছোঁ জলকীয়া 2টা, আৰু ধনিয়া লৈছোঁ অকণমান। এইফালে নিমখ দি ভালদৰে সানি লৈছোঁ। মোৰ দৰে এনেকৈ ৰঙালাওৰ পিটিকা খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন। মই ভালেই পাওঁ এনেকৈ খাই, বহুত সোৱাদ লাগে এনেকৈ খালে। এইখিনি মোৰ পিটিকা হৈয়ে গ'ল। এতিয়া ধনিয়া দিছোঁ অকণমান, ভালদৰে সানি ল'ম। অলপমান মিঠাতেল দিম এতিয়া। কেঁচা মিঠাতেল দিলে ভালে লাগে এনেকৈ চাটনি বনালে। মই মিঠাতেল দিছোঁ অকণমান। মোৰ আজি চাটনিখিনি ৰেডি হৈয়ে গ'ল। আজি মোৰ দুপৰীয়াৰ সাজত এয়া লৈছোঁ ভাত, ইফালে লৈছোঁ পালেং শাক আৰু দালি বনাইছোঁ, ইফালে বনাইছোঁ কলফুলৰ ভাজি। কলফুলৰ ভাজি ভিডিঅ'টো মোৰ দেখুওৱা নহ'ল, পিছত কেতিয়াবা ভিডিঅ'টো দেখুৱাম। কৰি থৈছোঁ, দিয়া নাই। ইফালে দিছোঁ ৰঙালাও চাটনি। আজি মোৰ দুপৰীয়াৰ ভাতত এইখিনি আছিল। মোৰ ভিডিঅ'টো ভাল লাগে যদি লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু মোৰ পেজটোত যে নতুনকৈ আহিছে ফ'ল' কৰি দিব। বাই, আজিলৈকে ইমানতে সামৰিলোঁ।